Friends, welcome back to my YouTube channel. আজি আমি গৈ আছো সায়েন্স মিউজিয়াম। এয়া মোৰ বা হাই কৈ দিয়া। সো আজি গৈ কি কৰিম আপোনালোকক সকলোবোৰ ভিডিঅ' দেখাম। ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে। এয়া আমি গাড়ীত উঠি আহি আছো সায়েন্স মিউজিয়াম যাবৰ বাবে। লগত আছে এয়া বা ভাগিনহন। যেহেতু ল'ৰাৰ স্কুল বন্ধ গৰমৰ বন্ধ হৈ আছে সেইকাৰণে ভাবিলোঁ গুৱাহাটীত অলপমান গৈ ফুৰি আহোঁ। আহি আছোঁ এতিয়া আমি আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম কি দেখা পাওঁ। আমি টিকেট লৈ ল'লোঁ এজন আমি আহি পাই গ'লোহি লৈছে। এতিয়া টিকেটটো কাটি ল'ম সোমাই যাম। এয়া বাহিৰৰ পৰিৱেশ। এতিয়া টিকেট দি আমি ভিতৰত যাম। ভিতৰত গৈ আমি কি দেখোঁ সকলোবোৰ বস্তু দেখুৱাম। ভিডিঅ'টো চাই থাকিব। আমি সায়েন্স মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিছোঁ। বাওঁফালে পাৰ্কিং আছে আৰু এইফালে গাৰ্ডেন আছে। সোমাই আহি আমি এটা এৰোপ্লেন দেখা পাইছোঁ আৰু ইয়াত ফুলৰ গছ ধুনীয়াকৈ কাটিং কৰি আছে। লাহে লাহে ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু কি দেখা পাওঁ। কিন্তু গেটৰ সন্মুখত এই ধুনীয়াকৈ ফুলবোৰ আছে। সোমাই আহি খুব ভাল লাগিছে। সেউজীয়া সেউজীয়া এইফালে এয়া ফুলৰ চাফাই কৰি আছে গাৰ্ডেনৰ। লাহে লাহে আমি ভিতৰলৈ যাম। ভিতৰৰ বস্তুবিলাক দেখামগৈ। এইখন চাওক এৰোপ্লেন বনাই থৈছে ধুনীয়াকৈ। মুনু कैसा लग रहा है? আৰু এইফালে এইটো চাওকচোন কি বনাই থৈছে। চাৰ্কলটোৰ ভিতৰৰ পৰা পানী পৰি আছে। তো সায়েন্সৰে এটা আজুৰ্বা হ'ব। সায়েন্সৰ জৰিয়তে এনেদৰে বনাই থোৱা হৈছে। আৰু গৈ আছোঁ লাহে লাহে আগলৈ। এইখন এৰোপ্লেনখনৰ বেক চাইডটো আৰু এইফালে কি আছে এয়া চাওকচোন। টেপৰ পৰা পানী অহা এই ব্যৱস্থাটো বিজ্ঞানৰ জৰিয়তে দেখুওৱা হৈছে। এয়া কেনেদৰে পৰি আছে পানী কি ধুনীয়াকৈ দেখি খুব সুন্দৰ লাগিছে দেই। আৰু আগলৈ দেখুৱাম আপোনালোকক বলক। আগলৈ লাহে লাহে এয়া চাওকচোন পানীবিলাকত মাছ এৰা হৈ আছে। ধুনীয়াকৈ মাছবোৰে খেলি আছে পানীত। এতিয়া আমি এয়া ভিতৰলৈ সোমাই আহিছোঁ। মিউজিয়ামটোৰ ভিতৰত কি আছে সকলোবোৰ দেখুৱাম। এইটো চাওকচোন। এইটো সময় নিৰূপণ কৰাৰ কিবা যন্ত্ৰ হ'ব। ইফালে এয়া পানীৰ আৰু আগলৈ বলক। এইটো কম্পিউটাৰ হয়। ইয়াত কিছুমান তথ্য পাব চাগে। বিচাৰিলে পঢ়িব পাৰিব। ইয়াত ধুনীয়াকৈ ৰখা হৈছে সংগ্ৰহ কৰি বস্তুবোৰ। চাওকচোন এইবোৰ এনেদৰে হাতেৰে টাচ কৰি তাৰ তথ্যবিলাক জানিব পৰা যায়। এইফালে এইটো কিবা যন্ত্ৰ বনাই থোৱা হৈছে। ইয়াত চাওকচোন ল'ৰা ছোৱালী দেখি একদম পগলা হৈ গৈছে। বিশেষকৈ সায়েন্স মিউজিয়ামটোত ল'ৰা ছোৱালীৰ বাবে হয়। সিহঁতে খেলা ধূলা কৰা বা চাবলগীয়া বহুতেই কিবাকিবি বস্তু আছে। ইয়াৰ কম্পিউটাৰবিলাক নিজেই চুই সিহঁতে কিবা টিপিব পাৰিছে, চাব পাৰিছে। বহুত ভাল পাইছে চাই। ইয়াত বাবু মাইনাই এইটো গান্ধীজীৰ ৩ বান্দাৰ এইটো সংলাপটোৰ সম্ভৱ দেখুওৱা হৈছে। সেইটো ইয়াত দেখুওৱা পানীত যে বাবলদাৰটো আহে যে সেইটো ঘূৰ্ণি বতাহৰ কিবাটো। এয়া মিউজিয়ামৰ ভিতৰৰ পৰিৱেশ হয়। ভিতৰৰ পৰা সকলোখিনি বস্তু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ।
এতিয়া আমি গৈ আছোঁ ৱৰ্ল্ড ফৰ কেমিষ্ট্ৰি। ইয়াত দেখুৱাই আছোঁ সংগ্ৰহ কৰা বস্তুবোৰ। এয়া চাওক, বৈজ্ঞানিক পদ্ধতিৰ কিছুমান বস্তু ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে। প্ৰায় সকলোবোৰ বস্তুৱেই দেখুৱাবলৈ চেষ্টা কৰিম যিমানবোৰ পাৰি। ইয়াতে বহুত বস্তু সংগ্ৰহ কৰি ৰখা হৈছে, যিটো আমি মোবাইলৰ দ্বাৰা সকলোবোৰ বস্তু দেখাব নোৱাৰিম। অলপ চলপ যিমানটো পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু আপোনালোকে যদি আহি নিজেই চাইহি ন, তেতিয়া হয়তো সম্পূৰ্ণকৈ চাই বহুতেই ভাল পাব। কেতিয়াবা আহি নিজেই চাই যাবহি। গুৱাহাটী খানাপাৰাত অৱস্থিত এই ছায়েন্স মিউজিয়ামটো বহুত চাবলগীয়া বস্তু আৰু ল'ৰা ছোৱালীক দেখাবলগীয়া বস্তু আছে ইয়াতে। চ' কেতিয়াবা আপোনালোকে আহিব, আহি এই মিউজিয়ামটো উপভোগ কৰিবহি। এইফালে এইটো এটা ৰকেট বনাই থোৱা আছে, সম্ভৱ চন্দ্ৰযান হ'ব চাগৈ। এতিয়া আমি বায়'মেচিন এই ৰুমটোত গৈ আছোঁ। ৰুমটোত কিবা দেখিবলৈ পোৱা যায়। এয়া চাওকচোন কি সংগ্ৰহ কৰি থোৱা হৈছে। এইটো ডলফিন হয়। সাগৰীয় কিছুমান জীৱ জন্তু এইখিনিত সংগ্ৰহ কৰি ৰখা হৈছে। এইফালে জীৱ জন্তুবিলাকৰ চিত্ৰ ৰখা হৈছে। মানুহৰ কংকালৰো চিত্ৰ আছে। এয়া সাগৰীয় শামুক। আৰু এইফালে বিভিন্ন ধৰণৰ কীট পতংগ জীৱ জন্তু এনেদৰে সংগ্ৰহ কৰি ৰাখিছে। চাওকচোন, বহুত প্ৰজাতিৰ জীৱ জন্তু ইয়াত এনেদৰে সংগ্ৰহ কৰি ৰখা হৈছে। এয়া সাগৰীয় তলৰ অংশৰ কিছুমান বস্তু, সাগৰৰ তলিত পোৱা কিছুমান বস্তু হ'ব এইটো। খুব সুন্দৰকৈ সংৰক্ষণ কৰি এইটো আছে গভীৰ নদ, এটা ডাঙৰ কুঁৱাৰ হয়। কুঁৱাৰ কি ধুনীয়া লাগিছে চাই, কুঁৱাৰটো তললৈকে চাই বহুত ভাল লাগিছে কুঁৱাৰটো। এইফালে অন্য চাইডেও কিবা কিবি আছে। এইটো পিয়ানো হয়, টাচ কৰিকে বজাব পৰা যায়। সেইটো বাজি যাব। এইটো চাউণ্ড ওলাই। এইটো বজাব
এনেদৰে ছবিবোৰ বনাই ৰখা হৈছে ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ বাবে। এই চিত্ৰবোৰ দেখি ল'ৰা ছোৱালীয়ে বহুত আনন্দিত হ'ব। ইফালেও আছে, দুইটা ছাইডতে একেই দৃশ্য এনেদৰে বনাই ৰখা হৈ আছে। চৰাই চিৰিকটিৰ পৰা আদি কৰি জংঘলত থকা সকলোবোৰ প্ৰাণীয়ে ইয়াত দেখুওৱা হৈছে এনেদৰে। এখন জংঘলত সোমালে যেনেকুৱা এটা ফিল হয়, এই জেগাখিনি সেই তেনেদৰে এখন জংঘলত সোমাই আহিলে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়। সেইটো ফিল দিব বিচৰা হৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ চাওক বহুত জীৱ জন্তু অংকন কৰি ছবিবোৰ এনেদৰে সজাই থোৱা হৈছে। প্ৰায় সকলোবোৰ জীৱ জন্তুৱে ইয়াত দেখিবলৈ পোৱা গৈছে। ডাইনছৰ, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই, এইফালে আদিম মানুহে জংঘলত বাস কৰা দৃশ্যটো দেখুওৱা হৈছে। এইটো সম্ভৱ হলৌ বান্দৰ। এইফালে পানীত থকা জীৱ জন্তুবোৰ দেখুওৱা হৈছে, ভেকুলী, ফৰিং। এখন দলং আছে আৰু দলংখনৰ তলতে পানী অলপমানত এনেদৰে পানীত থকা জীৱ জন্তুবোৰ সংৰক্ষণটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে, যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে দেখি পেলাই বুজি পায় যে এইবোৰ জীৱ জন্তু পানীত থাকে বুলি পেলাই সজাই থৈছে। এনেদৰে এয়া চাওকচোন, পানীত থকা বিভিন্ন কীট পতংগ আৰু জীৱ জন্তুবোৰ এনেদৰে নদীখনৰ তলত ৰখা হৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে চাই বহুত ভাল পাব। চাওক বিভিন্ন ধৰণৰ জীৱ জন্তু আছে তলত। আৰু এয়া বাবু মাইনাহঁতে ভেকুলীৰ ওপৰত উঠি ধুনীয়াকৈ খেলিছে। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বহুত আনন্দ পাইছে। ইয়াত খেলা ধূলা বা চাবলগীয়া বস্তু, শিকিবলগীয়া বস্তু বহুতেই দেখিবলৈ পোৱা গৈছে। চাওকচোন।